ফ্ৰেণ্ডছ, মই এই ভিডিঅ'টোত কেইটামান অতি প্ৰয়োজনীয় জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰথম হোৱা বা কোনজন অসমীয়াই প্ৰথমে এই কৃতিত্ব পাইছিল সেই বিষয়ক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ আপোনালোকৰ কামত আহিব। আমাৰ এই চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনে বিভিন্ন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি ল'ব। অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়াজন কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা। অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে মামণি ৰয়ছম গোস্বামী। ডাক টিকটত স্থান লাভ কৰা প্ৰথম অসমীয়াজন কোন আছিল? ইয়াৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ কোন আছিল? উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? উত্তৰটো হৈছে মনালিছা বৰুৱা মেহতা। অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰটো হৈছে সূৰ্য বৰা। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন আছিল? উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে গণেশ ফুকন। প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে ছৈয়দা আনোৱাৰা তাইমুৰ। প্ৰথম অসমীয়া মহিলা মহকুমাধিপতি কোন আছিল? উত্তৰটো হৈছে সুচিব্ৰতা ৰায়চৌধুৰী। প্ৰথম অসমীয়া মহিলা এছিয়াছ কোন আছিল? ইয়াৰ উত্তৰটোও হৈছে সুচিব্ৰতা ৰায়চৌধুৰী। প্ৰথম অসমীয়া মহিলা IAS কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পাৰুল দাস। এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম অসমীয়া বিজ্ঞানীজন কোন আছিল? উত্তৰটো হৈছে ৰাঘৱ চন্দ্ৰ ডেকা। প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকটকী। প্ৰথম অসমীয়া মহিলা চিকিৎসক কোন আছিল? উত্তৰটো হৈছে ডাক্তৰ ৰজনীপ্ৰভা শইকীয়া। পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা কবি কোন আছিল? উত্তৰটো হৈছে নলিনীবালা দেৱী। প্ৰথম অসমীয়া বেৰিষ্টাৰ কোন আছিল? ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰোঁতা কোন আছিল? উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া স্নাতক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া ICS কোন আছিল? ইয়াৰ উত্তৰটো হৈছে আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল?
ইয়াৰ উত্তৰটো হৈছে ফখৰুদ্দিন আলী আহমেদ। প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী।